নমস্কাৰ প্ৰিয় দৰ্শক স্বাগতম জনাইছোঁ আমাৰ এক অন্যতম অনুষ্ঠান সাৰ খোৱা অসমীয়া প্ৰাণী বিচাৰি আপোনাৰ ওচৰত কাষ চপাবলৈ সাৰ খোৱা অসমীয়া বিচাৰি চেনেললৈ আজি সাৰ খোৱা অসমীয়া প্ৰাণী বিচাৰি শ্ব'য়ে আপোনালোকৰ মাজলৈ লৈ আহিছে সদৌৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি সাত সাগৰ 13 নদী ক্ষমা কৰিব অসমত সাগৰ নাই সাতৰ পৰা 13খন নদী পাৰ কৰি দুজন এনেকুৱা অসমীয়া খাঁটি অসমীয়া প্ৰাণী আমি আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ এইফালে আছে আমাৰ খুব মৰমৰ গোপী বহু আৰু আনফালে আছে আমাৰ সদৌ অসম ফকডাং সন্থাৰ মুখ্য সম্পাদক যাৰ নাম বলিউড বয় বুলি আমি জানিব পাৰিছোঁ নমস্কাৰ গতিকে আহক আমি পলম নকৰি তেওঁলোকৰ পৰিচয় আৰু তেওঁলোকৰ বিষয়ে জানিবলৈ আগবাঢ়ি যাওঁ তেনেহ'লে গোপী বহুলৈ মোক প্ৰথমটো পোনপটীয়া প্ৰশ্ন আপোনাৰ নাম গোপী বহু এই নামৰ আঁৰত কি ৰহস্য লুকাই আছে আচলতে মোৰ প্ৰকৃত নামটো গোপী বহু নহয় মোৰ প্ৰকৃত নামটো হৈছে ফুলেশ্বৰী কচুপুৱা কিন্তু যেতিয়াৰ পৰা মই সাথী নিভানা সাথিয়া চিৰিয়েলখন চাবলৈ আৰম্ভ কৰিলোঁ তাৰ যিগৰাকী মেইন এক্ট্ৰেছ আছে গোপী বহু তেখেতৰ চৰিত্ৰ মন মমতা মানৱতা সকলোবোৰ মোৰ লগত অলপ মেটচ কৰা যেন লাগে সেইকাৰণে মই নিজৰ নামটো ফুলেশ্বৰী জেগাত গোপী বহু বুলি ৰাখি ল'লোঁ আচ্ছা খুব এক ভয়ংকৰ মন্তব্য আগবঢ়াইছে তেখেতে মৰমৰ গোপী বহু এইবাৰ আমি আগবাঢ়িব বিচাৰিছোঁ বলিউড বয়ৰ ওচৰত আমি আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ বিষয়ে অলপ চমুকৈ কৈ দিয়ক জনতাক আচলতে মোৰ নাম ৰঘু ফকডাং মই আচলতে সলমান খানৰ বম ডাঙৰ ফেন হয় অকল সলমান বুলিয়ে নহয় মই বলিউডৰ বহুত ডাঙৰ ফেন হয় আচ্ছা গোপী বহু মই পুনৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিম সাথ নিভানা সাথিয়া আপোনাৰ প্ৰিয় চিৰিয়েল ধাৰাবাহিক আমি আপোনাৰ পৰা জানিব বিচাৰিম যে সেই সাথিয়াখনত অভিনয় কৰা গোপী বহু নামত যিগৰাকী অভিনেত্ৰীয়ে অভিনয় কৰিছে তেখেতৰ প্ৰকৃত নামটো আপুনি জনাই দিব পাৰিবনে গোপী বহুৱে আৰু আচ্ছা আপুনি ভাল পোৱা কেইখনমান চিৰিয়েলৰ নাম ক'ব পাৰিবনে সাথিয়া মোৰ ফেভৰেট আৰু অনুপমা চাওঁ ইমলি চাওঁ আৰু মাজে মাজে নাগিন চাওঁ খুব ভাল লাগে গানটো ভাল লাগে গানটোৱে বেছি ভাল লাগে অসমীয়া চিৰিয়েল আচলতে মিছা নকওঁ মোৰ অসমীয়া চিৰিয়েলৰ প্ৰতি একদম ইণ্টাৰেষ্ট নাই দেই হিন্দী চিৰিয়েল মোক যিমান চাব দিয়ে মই তিমানে চাই থাকিম কিন্তু অসমীয়া চিৰিয়েলবোৰ ভাল নালাগে মোৰ মনটোৱে ভাল নকয় কণ্ট্ৰল আপুনি বাৰু এগৰাকী অসমীয়া অভিনেত্ৰীৰ নামকেই কওকচোন এইটো আছে মই পাহৰিছোঁ মানে পাহৰা নাই মনত আছে মোৰ পেটত আছে মুখত ওলাই অহা নাই মানে মনত পৰিব অলপ পাছত আৰু বলিউড বয় আপুনি কওকচোন দুগৰাকীমান অসমীয়া অভিনেতা বা অভিনেত্ৰীৰ নাম চেম প্ৰব্লেম জানিছিলোঁ পেটত আছে মুখত নাই আৰু হিন্দী এক্টৰ বা এক্ট্ৰেছৰ নাম মালাইকা আৰোৰা প্ৰীতি জিন্দা আৰু এজনী চিত্ৰিকৰাজনী কি আছিলে নামটো পাহৰিছোঁ ৰাণী মুখাৰ্জী হিচকি আছে যে কৰে ৰাণী মুখাৰ্জী খুব ভাল লাগে মোৰ আৰু কাজল কৰিনা আৰু একদম পুৰণি বুলি ক'লে মিনি জয়া ভাদুৰী ভাল লাগে অমিতাভ বচ্চন ছাৰকো ভাল লাগে আচ্ছা বলিউড বয় আপুনি নিজৰ নামত বলিউড লগাই লৈছে কাৰণ আপুনি বলিউড বহুত ভাল পায় তেনেহ'লে আপুনি বলিউডৰ গান গোৱা আমাৰ অসমৰ কণ্ঠশিল্পী পাপনক নিশ্চয় চিনি পায় ঠিক আছে পাপন বাদ দিছোঁ আমি আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি অংগৰাগ মহন্তক চিনি পায়নে অংগৰাগ মহন্ত কোন তেওঁৰ বিষয়ে অলপ ক'ব পাৰিব নেকি বাৰু পাপন এজন বহুত বম ইউটিউবাৰ হয় গজব বেজতি হয় নেকি ঠিক আছে আপোনালোকৰ পৰা বুজি পোৱা গৈছে যে অসমখন কিমান ৰিপ্ৰেজেণ্ট হৈ আছে আপোনালোকৰ পৰা গতিকে আপোনালোকে যাব পাৰে নমস্কাৰ ঠিক আছে নমস্কাৰ মৰম আৰু ছাপৰ্ট দি থাকিব আহিছোঁ প্ৰিয় দৰ্শক এয়া দেখিলে আপোনালোকে আজিৰ সময়ৰ কিছুমান অসমীয়া প্ৰাণী যি নিজকে হাই লেভেলৰ কৰিব বিচাৰে কিন্তু আমাৰ অসমৰ অভিনেতা অভিনেত্ৰী বা গায়কসকলক প্ৰায় নিচিনা ভাওজোৰে আজি
আমি যদি তেখেতসকলক সুধিব যাওঁ যে অসমৰ এক্টৰ এক্ট্ৰেছৰ নাম নাজানে, তেখেতসকলে জানিব বলিউডৰ, জানাটো ভাল কথা, কিন্তু আমাৰ অসমখনকো যে আগুৱাই নিব লাগে সেই কথাটো তেওঁলোকে মনত ধাৰণা নকৰে। কিছুমান লোকে, গোটেই অল অসমৰ অসমীয়াসকল নহয়, কিছুমান লোক, আৰু আপোনালোকে নিশ্চয় জানে আজি সাউথ ইণ্ডিয়ান চিনেমাবোৰ কিমান অগ্ৰগতিৰে আগবাঢ়িব ধৰিছে, বলিউডকো প্ৰায় পাছ পেলাইছে, কিন্তু আমাৰ অসমীয়া চিনেমাবোৰ কিয় পৰা নাই? আপোনালোকে নিশ্চয় দেখিলে আমাৰ মানুহে ছাপোৰ্ট নকৰে অসমীয়া ফিল্মবোৰ। তাৰ বাবে জুবিন দাই কৈছে অসমীয়া চিনেমা চাব লাগে, না বলিউড না সাউথ ইণ্ডিয়ান। সকলোৰে চিনেমা চাওক, চিনেমা চোৱাটো বেয়া কথা নহয়, কিন্তু আনৰ চিনেমা চাওঁতে যাতে নিজৰ ঘৰৰ পৰিয়ালটোক পাহৰি নাপায় তাৰ প্ৰতি মন দিব। আকৌ এটা শ্ব'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।